কৰিছে মৰিলে বুলি এতিয়া গৈ চাইছোঁ যে মোৰ মানুহটোৱে হয় এতিয়া মই ধৰিছোঁ যে গবা মাৰি এতিয়ালৈকে যেনিবা ফোন চোন ওলাই অৱস্থা নাইকিয়া হ'ল তেওঁতো গুচি গ'ল ইয়াৰ পৰা পৰিয়ালটো কি হ'ব পৰিয়ালটো ব্যৱস্থা এটা চৰকাৰে কৰিব লাগিব বা বিদ্যুৎ বিভাগেও এইটো ব্যৱস্থা কৰিব লাগিব এইটো আমি জনোৱা হৈছে আৰু আজি যিটো ট্ৰেন্সফৰ্মাৰ যিকেইটা খুঁটা দিছে এইকেইটা খুঁটা ট্ৰেন্সফৰ্মাৰ খুঁটা নহয় চাপৰ খুঁটা দিছে আৰু ট্ৰেন্সফৰ্মাৰ খুঁটাটো ইয়াতকৈ ওখ লাগে আৰু চক এইটো কিমান চাপৰ্ট দি থৈছে বিদ্যুৎ বিভাগে তদন্ত কৰিছে তদন্ত আজিলৈকে কৰা আমি দেখা নাই কালি ঘটনাটো হোৱাৰ পিছত বিদ্যুৎ বিভাগ আহিছে নেকি বিদ্যুৎ বিভাগ আহিছে মই ফোন কৰিছোঁ মই বিদ্যুৎ বিভাগলৈ ফোন কৰিছোঁ তেওঁলোকে 4জন আহিছে 4জন আহি পেলাই লগালগ তদন্ত কৰিছে কি পালে তদন্তত কি তদন্তত তেওঁলোকে কাৰেণ্টটো ডিঅ'ডাল ছিগিছে ডিঅ'ডাল লগাইছে তেওঁলোক গুচি গৈছে এইখিনি কথা একো কোৱা নাই তেওঁলোকে যে পৰিয়ালটোত কি হৈছে সেইটো তদন্ত একো লোৱা নাই কেনেকে কি হ'বলৈ পালে সেইটো কোনো তদন্ত কৰা নাই কোন আহিছিলে এইটো নিপেন আহিছে বকুল আহিছিলে বকুল বৰা আৰু বকুল গগৈ দুজন আহিছে আৰু এজনৰ নামটো মই নাজানো এই 4জন মানুহ আহিছে আহি পেলাই তেওঁলোকে আজিলৈকে যে পৰিয়ালটো বিদ্যুৎ বিভাগৰ কোনো এটা ব্যৱস্থা এতিয়ালৈকে যোগাযোগ কৰা নাই এতিয়ালৈকে আমি গম পাইছো যে কালি মোক লাইনমেন নিপেনে কৈছে যে জেৰিয়ে এখন এফআইআৰ থানালৈ দিছো বুলি কৈছে কিন্তু এই তদন্ত এতিয়ালৈকে আমাৰ কোনো ইয়াত অহাই নাই কোনো এম্বিকেশ্যনে পুলিচ ভেৰিফিকেশ্যনো ইয়াত হোৱা নাই কোনো একো এটা হোৱা নাই আৰু এই তদন্তটো চৰকাৰে লওক বা বিদ্যুৎ বিভাগে লওক অতি সোনকালে আজিৰ ভিতৰতে এই তদন্তটো অতি শীঘ্ৰে কৰিব লাগে আৰু যদি এনেকুৱা ঘটনা ঘটি গৈ থাকিব তেতিয়া আমি বিদ্যুৎ বিভাগক ধিক্কাৰ দিছোঁ চৰকাৰক ধিক্কাৰ দিছোঁ আমি কোনো ধৰণে আমি মানি নল'ম আমি কোনো ধৰণে আমি বিল দিব নোৱাৰোঁ অতি সোনকালে এই তদন্ত কৰক কৰাৰ পিছত আমি প্ৰত্যেকে বিল দিবলৈ সাজু হ'ম আৰু যদি এইখিনি কৰি দিব নোৱাৰে তেতিয়াহ'লে আমি এইটো কোনো ধৰণে আমি মানি ল'ব নোৱাৰোঁ আজি 24 ঘণ্টাৰ ভিতৰত এইটো তদন্ত কৰক ঘটনাটো আপোনাৰ 6টামান বজাত হৈছে ডেড বডি এতিয়া 3টা 4টা বজাত ডেড বডি আহি পাবহি আমাৰ ইয়াত